পেছাৰ নিবনুৱাক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰ সাজু হৈ আছে বুলি যোৰহাটত ঘোষণা মুখ্যমন্ত্ৰী। আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায়। কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই। 1 লাখ চাকৰি দিয়াৰ পিছত আৰু 35,000 চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ। খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে। সেইকাৰণে মই য'তে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মামা মাতে মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায়। কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে, চাকৰি পঢ়া শুনা কৰি পাব পাৰি। এই পৰিৱেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল। প্ৰথমতে মোক পলিটিচিয়ানসকলে অলপ বেয়া পাইছিল, এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি, নহ'লে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰী কৰি থাকে, দিবও নোৱাৰো, সদায় মনটো বেয়া লাগে। এতিয়া গম পাই গ'ল চাকৰি দিব নোৱাৰি বুলি, এতিয়া ভালে হ'ল। মই বোলো আমি চাকৰি দিব নালাগে, আমি পঢ়াৰ এটা পৰিৱেশ বনাই দিব লাগে। চাকৰি পোৱাৰ আমি পৰিৱেশ বনাই দিব লাগে। বিধায়কসকলে চাকৰি দিব নালাগে, চাকৰি টিউচন কৰক, যে কোচিং ক্লাছ কৰক কেনেকে চাকৰি পাব পাৰে। পুলিচৰ চাকৰি দিব নালাগে, ল'ৰা ছোৱালীবিলাকক কেৰেটে, বক্সিং, লং জাম্পৰ ট্ৰেইনিং দিয়ক, যাতে ল'ৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে। চৰকাৰী আঁচনিৰ বাবে থকা বিভিন্ন আবেদন পত্ৰসমূহ পূৰণ কৰিবলৈ পূৰ্বতে মধ্যভোগীয়ে টকা খাইছিল, কিন্তু এতিয়া সেই চিষ্টেমেই নাই। টকা খালেই হাত দাঙিবই লাগিব। গতিকে দালাল ৰাজ এতিয়া অসমত পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে। আগতে ফৰ্মখন লওঁতে 150-100 টকা মানুহে খাই দিয়ে। এতিয়া মই এদিনে ক'লো যে ৰাতিপুৱাৰ পৰা গধূলিৰ ভিতৰত ফৰ্ম ল'ব, চেজ হৈ যাব। কোনেও টকা ল'ব সাহেই নকৰিলে। এতিয়া মই ছাবমিছনৰো এটাই ডেট দিম যে অমুক তাৰিখে চবে আহি দি দিব, যাতে কোনো মাজৰ মানুহ হ'ব নোৱাৰে। আৰু যোনদিনাখন পুৰা প্ৰচেছটো হৈ যাব, দালালবিলাকে গম পোৱাৰ আগতে একাউণ্টত টুপ্লুং কৰি পইচাটো সোমাই যাব, গমেই নাপাব ইহঁতে কেতিয়া সোমাই গ'ল পইচাটো। যোৰহাটৰ ডেৰগাঁৱত আজি এনেদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিলে ৰেচন কাৰ্ড বিতৰণ।